নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোৰে ভাল নিশ্চয় আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ পাঠ্যপুথিখনৰ প্ৰথম পাঠ আমাৰ পৰিৱেশ আলোচনা কৰিবলৈ ওলাইছো গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিতাপ বহি লৈ সাজু হোৱা আৰু আমি ভিডিঅ'টো আৰম্ভ কৰো আহা ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ ওলোৱা পাঠটিৰ নাম হৈছে আমাৰ পৰিৱেশ পৰিৱেশ বুলি ক'লে তোমালোকে সাধাৰণতে কি বুজা বাৰু তোমালোকে বাস কৰা অঞ্চলটোৰ চৌপাশটো এবাৰ কল্পনা কৰি চোৱাচোন কি বস্তু তোমাৰ মনলৈ আহিছে বাৰু তোমালোকৰ চৌপাশে বিভিন্ন প্ৰকাৰৰ গছ গছনি জীৱ জন্তু কীট পতংগ চৰাই চিৰিকটি পৰ্বত পাহাৰ নৈ খাল বিল জান জুৰি ইত্যাদি অলেখ অজস্ৰ বস্তু তোমাৰ মনলৈ আহিছে আৰু এই সকলোবিলাক মিলিয়ে এটা প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি হৈছে এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজতে তুমি কি হৈছা ডাঙৰ দীঘল হৈছা তোমাৰ বৃদ্ধি আৰু বিকাশ হৈছে তোমাৰ দৰে সকলোবোৰ জীৱৰে বৃদ্ধি আৰু বিকাশৰ বাবে এটা উপযুক্ত প্ৰাকৃতিক পৰিৱেশৰ প্ৰয়োজন আৰু এনেকুৱা ধৰণৰ উপযুক্ত প্ৰাকৃতিক পৰিৱেশ সৌৰজগতৰ অন্য গ্ৰহসমূহত দেখিবলৈ পোৱা নাযায় সেইবাবে পৃথিৱীৰ বাহিৰে সৌৰজগতৰ অন্য গ্ৰহসমূহত জীৱই বাস কৰিবলৈ সক্ষম হোৱা নাই একমাত্ৰ পৃথিৱীতহে জীৱই বাস কৰিবলৈ সক্ষম হৈছে এটা প্ৰাকৃতিক পৰিৱেশ গঠন হ'বলৈনো আচলতে আমাক কি উপাদানৰ প্ৰয়োজন সেই বিষয়ে আলোচনা কৰোঁ আহা প্ৰাকৃতিক পৰিৱেশৰ উপাদানবোৰক দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে জৈৱিক উপাদান আৰু আনটো হৈছে অজৈৱিক উপাদান জৈৱিক উপাদানৰ ভিতৰত উদ্ভিদ প্ৰাণী আৰু অণুজীৱসমূহ অন্তৰ্গত হৈ থাকে ঠিক একেদৰে অজৈৱিক উপাদানৰ ভিতৰত বায়ু মাটি পানী সূৰ্যৰ পোহৰ ইত্যাদিবোৰ থাকে তোমাৰ অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশতো এই ধৰণৰ উপাদানসমূহে দেখিবলৈ পাবা চাবাচোন বাৰু পোৱা নে নোপোৱা যেনে ধৰা হ'ল জৈৱিক উপাদানটো যদি আমি বিবেচনা কৰি চাওঁ উদ্ভিদ বুলি ক'লে তোমালোকৰ চৌপাশত নিশ্চয় বিভিন্ন ধৰণৰ গছ গছনি পোৱা ঠিক তেনেদৰে প্ৰাণী বুলি ক'লে বিভিন্ন ধৰণৰ জীৱ জন্তু পোক পতংগ চৰাই চিৰিকটি ইত্যাদিবোৰ তোমালোকে দেখিবলৈ পোৱা আনহাতে অণুজীৱ হৈছে অতিকে ক্ষুদ্ৰ জীৱ যাক আমি খালী চকুৰে দেখা নাপাওঁ অজৈৱিক উপাদানসমূহৰ কথা যদি আমি বিবেচনা কৰোঁ তেতিয়াহ'লে তোমালোকৰ পৰিৱেশতো কি থাকিব অজৈৱিক উপাদান হিচাপে বায়ু মাটি পানী সূৰ্যৰ পোহৰ ইত্যাদিবোৰ থাকিব এই অজৈৱিক উপাদানসমূহ যদি নাথাকে তেতিয়াহ'লে কিন্তু এটা উপযুক্ত প্ৰাকৃতিক পৰিৱেশৰ কেতিয়াও সম্ভৱ হ'ব নোৱাৰে কাৰণ বায়ু নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ মাটি নহ'লেও আমি জীয়াই থাকিব নোৱাৰোঁ পানী নহ'লেও জীয়াই থাকিব নোৱাৰোঁ একেদৰে সূৰ্যৰ পোহৰ অবিহনেও আমি জীয়াই থাকিব নোৱাৰোঁ কিয়নো সূৰ্যৰ পোহৰৰ সহায়তহে উদ্ভিদে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰি লয় আৰু আমি খাদ্যৰ বাবে এই উদ্ভিদৰ ওপৰতেই নিৰ্ভৰ কৰি চলিবলগীয়া হয় প্ৰাকৃতিক পৰিৱেশৰ উদাহৰণ হিচাপে আমি জলাভূমি এটা আলোচনা কৰোঁ আহাচোন জলাভূমি বুলি ক'লে তোমালোকে আচলতে কি বুজা তোমালোকে নিশ্চয় বহু সময় ধৰি পানীৰে পৰিপূৰ্ণ হৈ থকা বা সাময়িকভাৱে পানীৰে পৰিপূৰ্ণ হৈ থকা ভূভাগ বা মাটি নিশ্চয় দেখিছা আৰু সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা এনেকুৱা ধৰণৰ মাটিকে আমি জলাভূমি বুলি কওঁ জলাভূমিক আৰ্দ্ৰভূমি বুলিও কোৱা হয় এয়া চোৱাচোন তোমালোকক এখন জলাভূমিৰ ছবি দেখুৱাইছোঁ আৰু এই জলাভূমিৰ ছবিখন চাই তোমালোকে নিশ্চয় বুজিব পাৰিছা জলাভূমি কি আৰু এই জলাভূমিখনত আমি কি জৈৱিক আৰু অজৈৱিক উপাদান পাব পাৰোঁ চাওঁ আহা জলাভূমিখনত পোৱা জৈৱিক উপাদানসমূহ আলোচনা কৰিলে প্ৰথমতে আমাৰ মনলৈ উদ্ভিদৰ কথাই আহে আমি উদ্ভিদৰ কথাকে আলোচনা কৰোঁ আহাচোন সেই জলাভূমিখনতনো কেনেকুৱা ধৰণৰ উদ্ভিদ থাকিব পাৰে এখন জলাভূমিত পুনি মেটেকা আদি পানীত উপঙি থাকে একেদৰে নলখাগৰি ইকৰা তৰা বিহলঙি দলঘাঁহ কলমৌ বিভিন্ন ধৰণৰ কচু ঢেকীয়া ইত্যাদি
পানী জুৱলিত গজে। এই সকলোবোৰ উদ্ভিদ হৈছে জলাভূমি এখনত পোৱা জৈৱিক উপাদানসমূহৰ অন্তৰ্গত। এবাৰ জলাভূমিখনত পোৱা আন এবিধ জৈৱিক উপাদান প্ৰাণীসমূহৰ কথা এবাৰ চাওঁ আহচোন। এটা জলাভূমিত কি কি প্ৰাণী থাকিব পাৰে? ভেকুলী, সাপ, শামুক, পোক পতংগ, পানী মকৰা, কেঁকোৰা, মাছ ইত্যাদি প্ৰাণীবোৰ এখন জলাভূমিত থাকে। আকৌ আমি যদি জলাভূমিখনৰ দাঁতিকাষৰীয়া অঞ্চলবোৰ চাওঁ তেতিয়াহ'লে দাঁতিকাষৰীয়া অঞ্চলত থকা ডাঙৰ ডাঙৰ গছবোৰত বগলী, হাড়গিলা, বৰটোকোলা, কণামুচৰি, পানীকাউৰী, মাছৰোকা, চিলনী আদি চৰাইসমূহ দেখিবলৈ পাওঁ। এই চৰাইসমূহে জলাভূমিখনত পোৱা বিভিন্ন ধৰণৰ প্ৰাণী যেনে ভেকুলী, মাছ, শামুক ইত্যাদিবোৰক খাদ্য হিচাপে গ্ৰহণ কৰে। একেদৰে জলাভূমিখনত থকা প্ৰাণীসমূহেও কিন্তু খাদ্যৰ বাবে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰি চলে। উদাহৰণস্বৰূপে সাপে ভেকুলী খাব, আকৌ ভেকুলীয়ে পোক পতংগ খাব, মাছে পোক পতংগ খাব। এনেদৰে জলাভূমিখনত থকা প্ৰাণীসমূহেও খাদ্যৰ বাবে ইজনে আনজনৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হয়। ঠিক সেইদৰে জলাভূমিত পোৱা আন এবিধ জৈৱিক উপাদান হৈছে অণুজীৱসমূহ। আৰু এটা জলাভূমিত বহুত প্ৰকাৰৰ অণুজীৱ পোৱা যায়। গতিকে আমি প্ৰাকৃতিক পৰিৱেশৰ অন্তৰ্গত জৈৱিক উপাদানসমূহৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱসমূহ জলাভূমি এটাত দেখিবলৈ পাওঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া সেই জলাভূমিখনত পোৱা অজৈৱিক উপাদানসমূহনো কি কি এবাৰ চাওঁ আহাচোন। জলাভূমিখনত আমি পানী পাওঁ, মাটি পাওঁ, বায়ু পাওঁ, সূৰ্যৰ পোহৰ থাকে। গতিকে এইবোৰ হৈছে জলাভূমিখনৰ পোৱা অজৈৱিক উপাদান। প্ৰাকৃতিক পৰিৱেশ এটা গঠন হ'বলৈ যিবোৰ উপাদানৰ প্ৰয়োজন সেই সকলোবোৰ উপাদান জলাভূমি এটাত বৰ সুন্দৰভাৱে পৰিস্ফুট হৈ আছে। গতিকে জলাভূমিক আমি এটা উৎকৃষ্ট প্ৰাকৃতিক পৰিৱেশৰ উদাহৰণ হিচাপে ল'ব পাৰোঁ। এইদৰে তোমালোকেও বিভিন্ন প্ৰাকৃতিক পৰিৱেশত পোৱা জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ এখন তালিকা প্ৰস্তুত কৰি চাবাচোন। এতিয়া তোমালোকৰ পাঠ্যপুথিত চোৱাচোন। তোমালোকৰ পাঠ্যপুথিত জলাভূমিৰ সম্পৰ্কত কেইটামান প্ৰশ্ন সুধিছে। প্ৰশ্নকেইটা কি কি? যে জলাভূমিত পোৱা কেইবিধমান উদ্ভিদ আৰু প্ৰাণীৰ নাম। তাৰপিছত দিছে জলাহত পোৱা দুটা অজৈৱিক উপাদানৰ নাম, আৰু এটা দিছে জলাহৰ ওচৰে পাজৰে থকা দুবিধ চৰাইৰ নাম। আহাচোন আমি এই প্ৰশ্নকেইটাৰ উত্তৰ কৰোঁ। প্ৰথম প্ৰশ্নটো আছিলে জলাভূমিত পোৱা কেইবিধমান উদ্ভিদ আৰু প্ৰাণীৰ নাম লিখা। আমি উত্তৰটো লিখিছোঁ। জলাভূমিত পোৱা প্ৰাণীৰ নামসমূহ হ'ব পাৰে মাছ, ভেকুলী, সাপ, শামুক ইত্যাদি। একেদৰে জলাভূমি এখনত থকা উদ্ভিদৰ নামসমূহ হ'ব পাৰে পুনি, মেটেকা, নলখাগৰি, কলমৌ ইত্যাদি। ২ নম্বৰ প্ৰশ্নটো দিয়া আছিলে জলাহত পোৱা দুটা অজৈৱিক উপাদানৰ নাম লিখা। উত্তৰটো হ'ব জলাহত পোৱা দুটা অজৈৱিক উপাদানৰ নাম হৈছে পানী আৰু মাটি। ৩ নম্বৰ প্ৰশ্নটো আছিলে জলাহৰ ওচৰে পাজৰে থকা দুবিধ চৰাইৰ নাম লিখা। উত্তৰটো জলাহৰ ওচৰে পাজৰে থকা দুবিধ চৰাইৰ নাম হৈছে বগলী আৰু মাছৰোকা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি প্ৰাকৃতিক পৰিৱেশৰ জৈৱিক উপাদানৰ অন্তৰ্গত উদ্ভিদৰ বিষয়ে অলপ বহলকৈ আলোচনা কৰোঁ আহা। উদ্ভিদ হৈছে প্ৰাকৃতিক পৰিৱেশৰ মুখ্য উপাদান, আৰু প্ৰকৃতিত কেৱল উদ্ভিদেহে নিজেই নিজৰ খাদ্য প্ৰস্তুত কৰি ল'ব পাৰে। আৰু উদ্ভিদে প্ৰস্তুত কৰা অতিৰিক্ত খাদ্যসমূহ ইহঁতৰ শিপা, কাগজ, ফল, কাণ্ড আদিত জমা কৰি ৰাখে। তোমালোকে আগৰ শ্ৰেণীসমূহত পাই আহিছিলা নহয় উদ্ভিদ কেই প্ৰকাৰৰ? উদ্ভিদ 4 প্ৰকাৰৰ আছিলে। তোমালোকৰ মনত আছেনে? তোমালোকক বাৰু এবাৰ মনত পেলাই দিওঁ আহা। উদ্ভিদ সাধাৰণতে 4 প্ৰকাৰৰ: বৃক্ষ, গুল্ম, লতা আৰু তৃণজাতীয় উদ্ভিদ। বৃক্ষজাতীয় উদ্ভিদ কোনবোৰ আছিল? যে যিবোৰ উদ্ভিদৰ গছ শকত আছিল আৰু ডাল পাতেৰে ভৰি আছিল সেইবোৰ বৃক্ষজাতীয় উদ্ভিদ আছিল। আৰু বৃক্ষজাতীয় গছবোৰ কি আছিল? বৰ টান আছিল। উদাহৰণ হিচাপে আমি বৃক্ষজাতীয় উদ্ভিদ ল'ব পাৰোঁ যেনে আম, জাম, শাল, চেগুন ইত্যাদি।
এই ছবিখনলৈ চোৱাচোন। এই ছবিখন হৈছে এডাল বৃক্ষজাতীয় উদ্ভিদৰ ছবি। গুল্মজাতীয় উদ্ভিদ বুলি ক'লে আমি কোনবোৰ গছক বুজিছিলোঁ বাৰু? যিবোৰ গছ চাপৰ আৰু জোপোহা আছিল, সেই গছবোৰেই আছিল গুল্মজাতীয় উদ্ভিদ। উদাহৰণ হিচাপে চাহগছ, গোলাপ, তগৰ, ডালিম ইত্যাদি। এই দুডাল গছৰ ছবিলৈ চোৱাচোন। গুল্মজাতীয় উদ্ভিদবোৰ এনেকুৱা ধৰণৰ হয়। লতাজাতীয় উদ্ভিদ কোনবোৰ আছিল বাৰু? যিবোৰ উদ্ভিদ কোমল আৰু লেহুকা আৰু বগাই যায়, সেই উদ্ভিদবোৰেই লতাজাতীয় উদ্ভিদ আছিল। যেনে জিকা, ভোল, লাও, পাণ, জালুক ইত্যাদিবোৰ লতাজাতীয় উদ্ভিদ। লতাজাতীয় উদ্ভিদবোৰ এনেকুৱা ধৰণৰ হয়। লতাজাতীয় উদ্ভিদবোৰক বগাবৰ বাবে আমি কি কৰি দিওঁ? চাং পাতি দিওঁ। বা কেতিয়াবা কিছুমান লতাজাতীয় উদ্ভিদ বিভিন্ন ধৰণৰ উদ্ভিদত বগাই যায় আৰু কেতিয়াবা লতাজাতীয় উদ্ভিদবোৰ মাটিতো বগাই যায়। আৰু শেষত আমি পাইছিলোঁ তৃণজাতীয় উদ্ভিদ। এই উদ্ভিদবোৰ সৰু আৰু গা গছ কোমল। উদাহৰণ হিচাপে দুবৰি বন, ঘাঁহ, ধান ইত্যাদিবোৰ তোমাৰ তৃণজাতীয় উদ্ভিদ আছিল। আকৌ কিছুমান তৃণজাতীয় উদ্ভিদৰ গা গছ ফোপোলা, যেনে বাঁহ গছ। ছবিখনত যে দেখিবলৈ পাইছা, এনেকুৱা ধৰণৰ উদ্ভিদসমূহকে আমি তৃণজাতীয় উদ্ভিদ বুলি কওঁ। এই 4 প্ৰকাৰৰ উদ্ভিদৰ বাহিৰেও আমি আমাৰ প্ৰাকৃতিক পৰিৱেশত আন কিছুমান উদ্ভিদ দেখিবলৈ পাওঁ। সেই উদ্ভিদসমূহ হৈছে শেলাই, ভেঁকুৰ, মছ আৰু ঢেকীয়াজাতীয় উদ্ভিদ। এই উদ্ভিদসমূহৰ বিষয়েও আমি অকণমান জানি লওঁ আহা। পুখুৰী, নিজৰা আদিত জেলিৰ নিচিনাকৈ উপঙি থকা সেউজীয়া আৱৰণটোকে শেলাই বোলে। আৰু শেলাইসমূহ সেউজীয়া হোৱাৰ বাবে ইহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। আনহাতে শেলাইজাতীয় উদ্ভিদসমূহৰ কিন্তু শিপা, কাণ্ড আৰু পাত নাথাকে। প্ৰাকৃতিক পৰিৱেশত পোৱা আন এবিধ উদ্ভিদ হৈছে ভেঁকুৰ। কোনবিলাক উদ্ভিদক বাৰু ভেঁকুৰ বুলি কোৱা হয়? পচা কাঠ, গোবৰ আদিত বেংচতাৰ দৰে গজা উদ্ভিদবোৰ ভেঁকুৰজাতীয় উদ্ভিদ। ইহঁত পাতল হালধীয়া বা মুগা বৰণৰ হয় আৰু পত্ৰহৰিত নথকা বাবে ইহঁতে নিজৰ আহাৰ প্ৰস্তুত কৰিব নোৱাৰে। ভেঁকুৰজাতীয় উদ্ভিদসমূহৰো শিপা, কাণ্ড আৰু পাত নাথাকে। তোমালোকে এইখিনিতে এটা কথা মন কৰিবা যে সেউজীয়া উদ্ভিদসমূহত পত্ৰহৰিত নামৰ এবিধ কণা থাকে আৰু এই পত্ৰহৰিত নামৰ কণাবিধৰ কাৰণে গছৰ পাতৰ ৰং সেউজীয়া দেখা যায়। আৰু যিবোৰ উদ্ভিদৰ গছৰ পাতৰ ৰং সেউজীয়া নহয়, সেইবিধ উদ্ভিদত পত্ৰহৰিত নাথাকে। আৰু পত্ৰহৰিত নথকা উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। উদাহৰণস্বৰূপে এই ভেঁকুৰ। প্ৰাকৃতিক পৰিৱেশত পোৱা আন এবিধ উদ্ভিদ হৈছে মছ। শিল, ডাঙৰ গছ, সেমেকা মাটি আদিত সেউজীয়া দলিচাৰ নিচিনা আৱৰণবোৰেই হৈছে মছ। ইহঁতৰ পাত আছে আৰু গা গছ চেপেটা। মাটিত খামুচি ধৰিবলৈ ইহঁতৰ কিছুমান চুলিৰ নিচিনা অংশ থাকে। প্ৰাকৃতিক পৰিৱেশত পোৱা আন এবিধ উদ্ভিদ হৈছে ঢেকীয়াজাতীয় উদ্ভিদ বা ঢেকীয়া। ঢেকীয়া তোমালোকে নিশ্চয় দেখিছা। এই ঢেকীয়াবোৰ সেমেকা ঠাইত গজে আৰু ইহঁতৰ মূল, কাণ্ড আৰু পাত থাকে। প্ৰাকৃতিক পৰিৱেশৰ জৈৱিক উপাদানৰ অন্তৰ্গত আন এবিধ উপাদান হৈছে প্ৰাণী। এইবাৰ আমি প্ৰাণীসমূহৰ বিষয়ে অকণমান আলোচনা কৰোঁ আহা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলো ধৰণৰ পৰিৱেশত সকলো ধৰণৰ প্ৰাণী দেখিবলৈ পোৱা নাযায়। পৰিৱেশ অনুযায়ী প্ৰাণীসমূহো ভিন্ন প্ৰকাৰৰ হয়। অৰ্থাৎ সেই পৰিৱেশৰ লগত খাপ খুৱাব পৰাকৈ প্ৰাণীসমূহৰ গঠন আৰু বিকাশ হয়। তদুপৰি প্ৰাণীসমূহৰ খাদ্য অভ্যাস সেই পৰিৱেশৰ সৈতে খাপ খুৱাই গঢ় লৈ উঠে। গতিকে কেনেকুৱা ধৰণৰ পৰিৱেশত আমি কেনেকুৱা ধৰণৰ প্ৰাণীনো পাব পাৰোঁ এবাৰ চাওঁ আহাচোন। প্ৰথমতে আমি মৰুভূমি অঞ্চলৰ কথা বিবেচনা কৰোঁ আহা। মৰুভূমি বুলি ক'লে তোমালোকে নিশ্চয় বুজি পোৱা, বালিৰে পৰিপূৰ্ণ হৈ থাকে আৰু মৰুভূমি অঞ্চলত গছ গছনিৰ সংখ্যা তেনেই তাকৰ নাই বুলিবই পাৰি। আৰু মৰুভূমি অঞ্চলত দিনত প্ৰচণ্ড গৰম আৰু ৰাতি বালিবোৰ চেঁচা হৈ প্ৰচণ্ড ঠাণ্ডা হৈ পৰে। গতিকে এনেকুৱা ধৰণৰ পৰিৱেশত সকলো ধৰণৰ জীৱই কি কৰিব নোৱাৰে? তিষ্ঠি থাকিব নোৱাৰে বা জীয়াই থাকিব নোৱাৰে। তদুপৰি মৰুভূমিত পানীৰ বৰ অভাৱ। গতিকে
মৰুভূমিৰ দৰে প্ৰাকৃতিক পৰিৱেশ এটাত জীয়াই থাকিবৰ বাবে মৰুভূমিৰ পৰিৱেশৰ লগত নিজকে খাপ খুৱাব পৰা জীৱসমূহেহে তাত জীয়াই থাকিব পাৰিব। মৰুভূমিত বাৰু আমি কেনেকুৱা ধৰণৰ জীৱ পাওঁ চাওঁ আহাচোন। মৰুভূমিৰ প্ৰধান প্ৰাণী হ'ল উট, হৰিণা, সাপ, মকৰা আদিও মৰুভূমিত থাকে। এই অঞ্চলৰ প্ৰাণীৰ গাৰ ছাল ডাঠ আৰু নুমাল হয়। ইয়াৰ ফলত বাহিৰৰ তাপ সহজে শৰীৰৰ ভিতৰলৈ সোমাব নোৱাৰে। তোমালোকে নিশ্চয় উট দেখিবলৈ পাইছা। উটৰ পিঠিত এটা কোজ থাকে আৰু এই কোজতেই উটে পানী জমা কৰি ৰাখে। যিহেতু মৰুভূমিত পানীৰ বৰ অভাৱ, গতিকে পানীৰ অভাৱ হ'লেও কিন্তু ইয়াৰ বাবেই উটৰ কোনো ধৰণৰ অসুবিধা নহয়। এইবাৰ আমি মেৰু অঞ্চলৰ কথা চিন্তা কৰোঁ আহা। পৃথিৱীখনৰ দুটা মেৰু আছে, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। আৰু এই মেৰু অঞ্চল অতিশয় শীতল হয় আৰু এই অঞ্চল বৰফেৰে আবৃত হৈ থাকে। গতিকে ইমান শীতল ঠাইত বা ইমান ঠাণ্ডা ঠাইত আমি থাকিব পাৰিম জানো? কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশত নিজকে খাপ খুৱাব পৰাকৈও জীৱ আছে। আৰু কেনেকুৱা ধৰণৰ জীৱনো এই মেৰু অঞ্চলত থাকে এবাৰ চোৱাচোন। মেৰু অঞ্চলত পোৱা এবিধ প্ৰাণী হ'ল বগা ভালুক। বগা ভালুকৰ গাৰ ছালখন দীঘল আৰু ঘন নোমেৰে থকা। আৰু ঘন নোমেৰে ঢাকি থোৱাৰ বাবে গাৰ ছালখনে ইহঁতক কি কৰে, জাৰৰ পৰা ৰক্ষা কৰি ৰাখে। মেৰু অঞ্চলৰ আন এবিধ প্ৰাণী হৈছে পেংগুইন। আৰু পেংগুইন বৰফত থকা এবিধ চৰাই। ইয়াৰ গাটো দীঘলীয়া, ডিম্বাকৃতিৰ আৰু সৰু সৰু পাখিৰে আবৃত। পেংগুইনৰ ডেউকা দুখন সৰু হোৱাৰ বাবে ইহঁতে উৰিব নোৱাৰে। ইহঁতে সাঁতুৰিব আৰু খোজ কাঢ়িব পাৰে। সাগৰত থকা সৰু সৰু মাছ ইহঁতৰ খাদ্য। তোমালোকে ছবিখনত দেখিবলৈ পোৱা এই চৰাইবিধেই হৈছে পেংগুইন। মেৰু অঞ্চলত পোৱা আন এবিধ প্ৰাণী হৈছে বল্গা হৰিণ। ইহঁতৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। বল্গা হৰিণ 7 ফুট পৰ্যন্ত ওখ হয়। এয়া তোমালোকক এটা বল্গা হৰিণৰ ছবি দেখুৱাইছোঁ। বল্গা হৰিণটোৰ শিংকেইটালৈ লক্ষ্য কৰাচোন। শিংকেইটা কিমান দীঘল আৰু কিমান শাখা প্ৰশাখাযুক্ত। মেৰু অঞ্চলত পোৱা আন এবিধ প্ৰাণী হৈছে ইয়াক। ইয়াৰ দেহটো দীঘল নোমেৰে আৱৰা। ছাত্ৰ ছাত্ৰীসকল, এয়া চোৱাচোন, তোমালোকক মেৰু অঞ্চলত বাস কৰা ইয়াক নামৰ প্ৰাণীটোৰ ছবি এখন দেখুৱাইছোঁ। আহাচোন বাৰু ছাত্ৰ ছাত্ৰীসকল, আমি এইবাৰ তৃণভূমি অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ আৰু এনেধৰণৰ প্ৰাকৃতিক পৰিৱেশত কেনেকুৱা ধৰণৰ প্ৰাণীও থাকিব পাৰে সেই বিষয়ে আলোচনা কৰোঁ। তৃণভূমি অঞ্চল বুলি ক'লে আমি সাধাৰণতে যিবোৰ অঞ্চল সেউজীয়া ঘাঁহ বনেৰে আবৃত হৈ থাকে সেনেকুৱা অঞ্চল এটাকে তৃণভূমি অঞ্চল বুলি কোৱা হয়। এনেকুৱা ধৰণৰ তৃণভূমি অঞ্চলত কেনেকুৱা ধৰণৰ প্ৰাণী দেখিবলৈ পোৱা যাব তুমি নিজে এবাৰ কল্পনা কৰি চোৱাচোন। এনেকুৱা ধৰণৰ তৃণভূমি অঞ্চলত নিশ্চিতভাৱে সেইবোৰ জীৱই পোৱা যাব যিবোৰ জীৱই ঘাঁহ বন খাই জীয়াই থাকে, অৰ্থাৎ তৃণভোজী প্ৰাণীবোৰ। আকৌ এই তৃণভূমি অঞ্চলত কিন্তু কিছু পৰিমাণে মাংসভোজী প্ৰাণীও দেখিবলৈ পোৱা যায়, কিয়নো মাংসভোজী প্ৰাণীবোৰে তৃণভোজী প্ৰাণীবোৰ খাইহে জীয়াই থাকে। গতিকে মাংসভোজী প্ৰাণীবোৰে খাদ্যৰ বাবে কি কৰিব লাগিব, তৃণভূমি অঞ্চলতেই বসবাস কৰিব লাগিব। এয়া চোৱাচোন বাৰু, তৃণভূমি অঞ্চলত কি কি জীৱ জন্তু থাকিব পাৰে। তৃণভূমি অঞ্চলত হাতী, গড়, হৰিণা, জেব্ৰা, জিৰাফ আদি তৃণভোজী প্ৰাণীসমূহ জাক পাতি থাকে। একেদৰে এই অঞ্চলত বাঘ, সিংহ আদি মাংসভোজী প্ৰাণীও থাকে। আমি যদি অসমৰ তৃণভূমি অঞ্চলৰ কথা বিবেচনা কৰোঁ তেতিয়াহ'লে অসমত আমি কেনেকুৱা ধৰণৰ জীৱ দেখিবলৈ পাওঁ। অসমৰ তৃণভূমি অঞ্চলসমূহত আমি হাতী, গড়, হৰিণা, বাঘ, ভালুক আদি প্ৰাণী দেখিবলৈ পোৱা যায়। ছাত্ৰ ছাত্ৰীসকল, এই যে ছবিসমূহত দেখিবলৈ পাইছা হাতী, সিংহ, হৰিণা, জেব্ৰা, জিৰাফ, এই সকলোবোৰ এটা তৃণভূমি অঞ্চলত দেখিবলৈ পোৱা যায়। ছাত্ৰ ছাত্ৰীসকল, মই ইতিমধ্যে তোমালোকক কৈ আহিছোঁ যে বিভিন্ন পৰিৱেশত জীৱ জন্তুবোৰে খাপ খুৱাই চলিব পৰাকৈ ইহঁতৰ শৰীৰৰ গঠন হয়। উদাহৰণস্বৰূপে যদি আমি চাবলৈ যাওঁ, সিংহ এটাৰ গাৰ বৰত ধূসৰ হয়
এই ধূসৰ বৰণে সিংহটোক শুকান ঘাঁহ বননিৰ মাজত লুকাই থাকিব পৰাকৈ সহায় কৰে যাতে সিংহটোৱে সহজতে চিকাৰ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকল প্ৰাকৃতিক পৰিৱেশৰ জৈৱিক উপাদানসমূহৰ ভিতৰত অণুজীৱও অন্তৰ্ভুক্ত হৈ আছিল আৰু মই তোমালোকক ইতিমধ্যে কৈছোৱেই যে অণুজীৱ হৈছে অতিকে ক্ষুদ্ৰ জীৱ যাক আমি খালী চকুৰে দেখা নাপাওঁ বেক্টেৰিয়া ভাইৰাছ আদি জীৱসমূহ অতি ক্ষুদ্ৰ আৰু ইহঁতক খালী চকুৰে দেখা পোৱা নাযায় আৰু সেইবাবে ইহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চোৱা হয় কিয়নো অণুবীক্ষণ যন্ত্ৰৰ সহায়ত আমি সৰু বস্তু এটা ডাঙৰকৈ চাব পাৰোঁ আৰু অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এই জীৱবোৰ দেখা পোৱা যায় বাবে ইহঁতক অণুজীৱ বোলে আৰু এই অণুজীৱবোৰ কি হয় বায়ু মাটি পানী সকলোতে থাকে কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচনসাৰ তৈয়াৰ কৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোৰ জৰিয়তে আমি প্ৰাকৃতিক পৰিৱেশনো কি প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ আৰু প্ৰাকৃতিক পৰিৱেশৰ জৈৱিক উপাদানৰ অন্তৰ্গত উদ্ভিদ প্ৰাণী আৰু অণুজীৱসমূহৰ বিষয়ে আমি কিছু কথা জানিলোঁ অহা ভিডিঅ'টোত আমি প্ৰাকৃতিক পৰিৱেশৰ অজৈৱিক উপাদানসমূহৰ বিষয়ে আলোচনা কৰিম আৰু অতি সোনকালে তোমালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিম আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যিমান পাৰে ছাত্ৰ ছাত্ৰীসকলে যাতে উপলব্ধ হ'ব পাৰে তাৰ বাবে শ্বেয়াৰ কৰক ধন্যবাদ